ৰাস্তাত দেও মনিষ্টা দেখিবলৈ নাইকিয়া হ'ল। এনেকুৱা দিনকাল আহিব বুলি সপোনতো ভবা নাছিলো। কি কৰি আছে? মালতো দেখোন কেনিবা গৈছিলা? মই চোতালতে বহি তামোল এখন কাটি আছো। বজাৰ দুটামানকে কৰি আহিলো নবৌ। আহাচোন আহা, তোমাক বহুত দিন দেখা নাই। দুইগৰাকীয়ে গোট খাই দুআষাৰ কথাকে পাতো, তামোল এখনো খাবা। আহা আহা। ৰ'ব গৈছো নবৌ। ক'তনো লগ পাব, দেশৰ পৰিস্থিতি এয়াহে। লকডাউন দি দিলে নহয়, দেখিবলৈকে নোপোৱা হলো আৰু। আহা আহা বহাহি। পিছে কি বা বজাৰ কৰিলে? আলু পিয়াজ দুটামানকে লৈ আহিলো। এই পইচাৰ বৰ অভাৱ হৈছে বুজিছে নবৌ। নকবা আৰু, আমাৰো একে গতি। দোকানতো বস্তু পাবলৈ নাইকিয়া হৈছে। হয়নি? হয়। বাকী ভালেই নহয় নবৌ? কিনো ভাল বুলি কম, দেশৰ পৰিস্থিতি এয়াহে। কোনো কলৈকো ওলাই যাব পৰা নাই। কিমাননো আৰু ভিতৰতে সোমাই থাকিম, আমনি লাগি গৈছেগে। আকৌ কৰোণাৰ পিছতে ওলালে লকডাউন। কোনো কলৈকো ওলাই যাব নোৱাৰে পাই। আমি আগতে এনেকুৱা দিন দেখা নাছিলো। হয় দেই, এই ঘূৰ কলিকাল বুজিছা। আগতে আমাৰ বেমাৰ হলে বাহিৰলৈ গৈ ডাক্তৰৰ ওচৰত ট্ৰিটমেণ্ট লওঁগে। এতিয়া আকৌ বেমাৰ হলে ভিতৰতে সোমাই থাকিব। কিনো বেমাৰ ওলালে বাহিৰলৈ ওলাব নোৱাৰা। হয়, বৰ মানে দেশত নোহোৱা নোপোজা ঘটনা ঘটিবলৈ লৈছে দেই। পৃথিৱী ধ্বংসয়ে হ'বগে নেকি? নহ'বনো ক'বা, এয়াহে অত্যাচাৰ। হয় হয়। পিছে নবৌ কথা এষাৰ গম পাইছে নাই? কি কথা বা? বহুত দিন গাঁওখন ফুৰা নাই যে, গাঁওখননো ক'ত কি হৈছে একোকে খবৰ পোৱা নাই। ময়ো আজিহে শুনিলো বজাৰলৈ আহি। সেই জেতুকী বাইদেউ পিতেক যে মাজুটো বাবুল, বাহিৰত আছিলেগে নহয়। এতিয়া বোলে কিবা কৰোণা নে কি হৈছে নেকি? সকলো ৰাইজৰ মুখত অকল বু বু বা। আৰে আইতা, তোমালোকে এইবোৰ কি কৰি আছা? নাজানা নেকি 1 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে বুলি? এতিয়া আমি দুইগৰাকীয়ে গোট খাই কথা এষাৰো পাতিব নোৱাৰিম। চৰকাৰে ৰোধিবৰ বাবেহে আমি চৰকাৰে দিয়া নিয়মবোৰ মানি চলিব লাগিব। কিমান দিন আমাৰ নামঘৰ আয়তীসকলক লগ পোৱা নাই। আজি নবৌক দেখিলো, নবৌও মাতিলে বোলো বহি পেলাই সুখৰ দুখৰ কথা এষাৰকে পাতো। বহুত দিন ওলাই যোৱা নাই নহয়। তাকেহে বুজিছা, ময়ো ভাবি আছো লগ এটা পোৱা হ'লে অকণ ওলাই গলোহেঁতেন। ভালেই হ'ল তোমাক লগ পালো। ব'লা আমি দুইগৰাকী অকণ ওলাই যাওঁ আজি। নিৰদা বাইদেউ ঘৰলৈকে ব'লক নহ'লে। ব'লা ব'লা। পুলিচে মাৰিব যেতিয়া গম পাবা হয়। তোৰ পুলিচ ককাহঁতৰ কথা চাচোন, কোন কেইটা আহিব পাৰে আমাৰ ওচৰলে। আমি পুলিচ চুলিচ কাকো নেমানো। পুলিচে মাৰিব। কৰিব নোৱাৰে। পুলিচে মাৰিব, নাযাবা। একেবোৰ কথাকে কৈ নাথাকো। মাৰিব পুলিচে। আৰে খুৰীদেউ, দুইগৰাকী কোনফালে ওলালে একেলগে? অলপ ওলাই যাওঁ বুলি ভাবিছো। বহুত দিন গাঁওঘাট ফুৰা নাই, অকণ বোলো ওলাই যাওঁচোন। দুয়োগৰাকী একেলগে হৈছো। নাযাব, লকডাউন দিছে নহয়, মানুহ ওলাবলৈ হাক দি আছে। আমাৰ নন্দিনীয়েও কৈছা এতিয়া বাহিৰলৈ নাযাব, তুমিও কৈছা বাহিৰলৈ নাযাবা। কথাটোনো কি একো ভালকে বুজি পোৱা নাই। আপোনালোকক নন্দিনীয়ে যি কৈছে সকলোবোৰ সঁচা কথা। আহাচোন আহা, তুমি ভালকে বহি বুজাই দিবাহি কি হৈছে। আহা এইবোৰ বেমাৰ নন্দিনী খুৰীদেউহঁতলৈ তোল এখন লৈ আগে। হ'ব দে সেইখনতে। আৰে খুৰীদেউ, দুইগৰাকী একেলগে কিয় বহিছে? 1 মিটাৰ দূৰত্ব বজাই ৰাখক। নন্দিনী যাচোন মাৰক কওকহে, খুৰীদেউহঁত আহিছে চাহ এটোপা দিবলৈ। নালাগে নন্দিনী, ইমান
ইমান গৰম পৰিছে চাহ নাখাওঁ। ময়ো নাখাওঁ, মোৰ খাবলৈ মনেই যোৱা নাই। হয় নেকি? হয়। হ'ব দিয়া তেতিয়াহ'লে তামোল এখনকে খোৱা ৰ'বা। খোৱা তামোল অকণকে খোৱা। নন্দিনী যাচোন পানী গিলাচ লৈ আহা। তুমি বা কোনফালে আহিছিলা? খুৰীদেউ মই জেতুকী বাইদেউৰ ঘৰৰ পৰা আহিলোঁ। সিহঁতৰ মাজুটো ল'ৰা বাহিৰৰ পৰা আহিছিলে নহয়। ল'ৰাটো বোলে কৰোণা গোটেই লক্ষণকেইটা হৈছে, জ্বৰ বমি কাহ গোটেইকেইটা হৈছে, সেইকাৰণে আহিছিলোঁ। বন্দনা কোৱাচোন তুমি কি ক'বলৈ বিচাৰিছিলা? মই ক'বলৈ বিচাৰিছোঁ কৰোণা কথা। খুৰীদেউ কৰোণা অতি ভয়ানক বেমাৰ। ভয়ানক বেমাৰ হ'লেও তেৰাই নেৰাখিলে কোননো থাকিব? বাহিৰত থাকিলেও মৰিব, ভিতৰত থাকিলেও কথা এষাৰ আছে নহয়, বোলে ৰাখে হৰি মাৰে কোনে? মাৰে হৰি ৰাখে কোনে? খুৰীদেউ এতিয়া আমি সেইবুলি ভগৱানকে ধীৰাই থাকিলে নহ'ব। খুৰীদেউ আমি এতিয়া নিজেও সাৱধানতা মানি চলিব লাগিব। আমি ভিতৰত থকাটো উচিত আৰু লকডাউন মানি চলাটো উচিত। বুজিছা আইতা, মই ক'লে নুশুনা নহয়, এতিয়া গম পালা? বুজিয়ে পোৱা নাছিলো, তইনো কি কৈ আছিলি? এতিয়াহে ভালকৈ বুজি পাইছো হয় নাই? কৰোণা বেমাৰটো হ'লেনো কি হয়? খুৰীদেউ সেই কৰোণা ভাইৰাছটো যদি আপোনাৰ হয় আপুনি মৃত্যুমুখতো পৰিব পাৰে। বন্দনা কোৱাচোন, কোৱা ভালকৈ বুজাই কোৱা তুমি। শুনক খুৰীদেউ, এই কৰোণা ভাইৰাছটোৱে পৃথিৱীত লাখ লাখ মানুহৰ মৃত্যু ঘটাইছে আৰু এই ভাইৰাছত বহুতো মানুহ আক্ৰান্ত হৈ আছে। সেইকাৰণে চৰকাৰে বান্ধি দিয়া নিয়মবোৰ যদি আমি উলংঘা কৰোঁ তেন্তে আমাৰ নিজৰে বিপদ হ'ব। সেইকাৰণে আমি লকডাউন মানি চলাটো উচিত আৰু আমি সকলোৱে ঘৰৰ ভিতৰত থাকি নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু এটা কথা মন কৰিব খুৰীদেউ, এই ভাইৰাছটো আপোনালোকৰ নিচিনা বৃদ্ধ আৰু কণ কণ শিশুসকলৰ বাবে অতি ভয়ানক। খুৰীদেউ আপোনালোক যদি কেতিয়াবা জৰুৰী কামত হঠাতে ওলাই যাবলগীয়া হয় তেতিয়া আপোনালোকে মাস্ক ব্যৱহাৰ কৰিব আৰু গেলামালৰ দোকানলৈ গ'লে 1 মিটাৰ দূৰত্ব বজাই ৰাখি বস্তু অনা নিয়া কৰিব আৰু সেই ঠাইৰ পৰা উভতি অহাৰ পিছত আপোনালোকে চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। খুৰীদেউ চৰকাৰে আমাৰ বাবে যিমান কষ্ট কৰিছে আৰু তাৰোপৰি পুলিচ আৰু স্বাস্থ্যকৰ্মীসকলে যিখিনি কষ্ট কৰিছে সেয়া অতুলনীয়। আমি এতিয়াহে বুজি পাইছো। আৰু এটা কথা, আপোনালোকে 20 মিনিটৰ মূৰে মূৰে ডেটল বা চাবোন ব্যৱহাৰ কৰি হাত দুখন পৰিষ্কাৰ কৰি ৰাখিব আৰু নিজকো পৰিষ্কাৰ কৰি ৰাখিব। খুৰীদেউ আপোনালোকৰ নিচিনা আৰু বহুত বৃদ্ধ লোকে এই কথাষাৰ নাজানিব পাৰে, আপোনালোকে তেওঁলোকক কথাষাৰ বিতংভাৱে জনাই দিব। আৰু এটা কথা শুনক খুৰীদেউ, আপোনালোকৰ ঘৰত নাইবা ওচৰ চুবুৰীয়া কাৰোবাৰ যদি জ্বৰ কাহ বমি এনেকুৱা ধৰণৰ ৰোগবিলাক হয় আপোনালোকে তৎকালীনভাৱে স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব আৰু তেওঁৰ পৰা কমেও 1 মিটাৰ দূৰত্ব বজাই ৰাখিব। আমি এতিয়াহে কথাষাৰ বুজি পাইছো, তেন্তে আমি সজাগ হোৱা উচিত আৰু এই লকডাউন মানি লোৱা উচিত হয় নাই? হয়। আৰু আমি ঘৰত থাকিলেহে সুৰক্ষিতভাৱে থাকিব পাৰিম। নিজৰ স্বাস্থ্যটোৰ কথা আৰু নিজে নেভাবিলে লোকে ভাবিবনে? হয়। খুৰীদেউ মই আজি আপোনালোকক মাস্ক আৰু চেনিটাইজাৰ দিম, সেই মাস্ক আৰু চেনিটাইজাৰ আপোনালোকে সদব্যৱহাৰ কৰিব। খুৰীদেউ হাত দুখন আগলৈ দিছোঁ, এয়া চেনিটাইজাৰ। এনেকে মোহাৰিয়ে দিওঁনে? মোহাৰি দিয়ক। খোৱা নন্দিনী। আৰু কিবা আছে বুলি কৈছিলা নহয় দিয়া? আছে খুৰীদেউ মাস্ক আছে। এখন বা কি কেনেকে মাৰে দিয়া? তেনেকে মুখত এনেকে মাৰি দিয়ক। কিবা মুখাটোৱে উশাহ নোপোৱাহে হৈছো দেখোন। খজুৱাইছে দেখোন। মোক বাৰু হনুমান লাগিছে নেকি? নাই লগা দে, ধুনীয়াই লাগিছে। গতিকে আমি সকলোৱে লকডাউন মানি চলা উচিত। ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু পৃথিৱীৰ পৰা কৰোণা ভাইৰাছক নিৰ্মূল কৰক। গতিকে আমি সকলোৱে মিলি জুলি কৰোণা ভাইৰাছক প্ৰতিৰোধ কৰোঁ।